অদ্ভুত কি তহঁতৰ গোটেই জাতিটোৱে বিশেষকৈ পৃথিৱীত যি দুটি প্ৰাণী মোৰ আটাইতকৈ আপোন আটাইতকৈ চেনেহৰ সেই মা আৰু তই দুয়ো হয় নেকি পাছে আৱিষ্কাৰটো বৰ হঠাৎ হোৱা যেন লাগিছে হঠাৎ নহয় মা আগতে এনে নাছিল আৰু তয়ো সৰুতে এনেকুৱা নাছিলি এতিয়া হৈ উঠিছো নহয় তাকেইতো সি হয়তো বয়সৰ ধৰ্ম কিন্তু আচল কথাটো কি কমনে কি ইমান দিনে তুমি মোলৈ জেঠাইদেউলৈ এবাৰো ভুলতেও ঘূৰি চোৱা নাছিলা ধৰি লৈছিলা মা চিৰদিন মা চম্পা চিৰদিন চম্পা তাৰ বাহিৰেও যে আমাৰ বেলেগ পৰিচয় আছে বেলেগ অস্তিত্ব আছে তাক জানো কোনোবা দিনা এবাৰলৈকো ভাবি চাইছিলা কিন্তু গৌৰীক দেখিবৰ দিনাৰে পৰা হঠাৎ আমাৰ জাতটোৰ প্ৰতি অলপ কৌতূহল হোৱাত ঘূৰি চাই আমাৰ কথাবোৰক নতুন নতুন যেন লাগিছে তহঁতলৈ ঘূৰি চোৱা নাছিলো কাক চাইছিলো তেন্তে নুবুজা কিয় স্বীকাৰ কৰোঁ চাইছিলা সকলো কৰিছিলাও আমাৰ কথাবোৰ নিৰ্বিঘ্নে একানে সোমাই মগজুৰ ওপৰেদি পাৰ হৈ সিকানে ওলাই গৈছিল বিচাৰ কৰিবৰ প্ৰয়োজন দেখা নাছিলা কিন্তু আজিকালি তোমাৰ চখ হৈছে আমাৰ কথাবোৰক বিচাৰ কৰি চাব খোজা সেই দেখিয়েতো বিপদ বিশেষকৈ তোমাৰ বুদ্ধিটো যেতিয়া অলপ কম বুজিবলৈ দেৰি হোৱা সিও এটা কাৰণ হওক আৰু মোৰ বুদ্ধি কম কিন্তু তহঁত লাগিলে যিমানেই বুদ্ধিমতী নহওঁ চম্পা উমাৰ দৰে সহজ সৰল সুন্দৰ নহওঁ নেকি মোৰ কিন্তু বিশ্বাস আছিল আমিও ঠিক তেনেকুৱাই